মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ গণিতৰ হৰণৰ বিষয়ে আলোচনা কৰিম। দ্বিতীয় খণ্ড। প্ৰথম খণ্ডটিৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, যদি চোৱা নাই চাই ল'ব পাৰিবা। প্ৰথমতে আজি আমি চাম পূৰণ নেওতাৰ সহায়ত হৰণ কৰা। প্ৰথম অংকটো লৈছোঁ 60 হৰণ 7। আমি 60ক 7ৰে হৰণ কৰিম। কেনেকৈ কৰিম তোমালোকে ইয়াতে চাই ল'বা দেই। দ্বিতীয় অংকটো লৈছোঁ 64 হৰণ 9। আমি 64ক 9ৰে হৰণ কৰিম। কেনেকৈ কৰিম ইয়াত চাই ল'বা দেই। আজিলৈ এৰিছোঁ।
যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।